हेलो गाइज वेलकम टू माय यूट्यूब चैनल ब्लॉगिंग विथ प्रमित। तो आज आपलोगे देखिए पाई ये मोर फार्स्ट ब्लॉग है। तो मैं मोर लगत आछे विश्व एया चाब पारे बी बय तो मैं गई आसो मोर फ्रेंड एटार घर तेजपुर। तो आपलोक चाई थक जाऊँ आम जी पाम और केनेके जाऊँ गोटेखिनि बस्तु आपलोक भिडिओ थाक और चाई थक। कम आছিলে তো খুৰাক কৈছোঁ আহি কিনে হাবা অলপ দিবলৈ খুৰাই হাবা দি আছে। তাৰপাছত আমি যাম। দোকান এটা দেখি ৰখিলোঁ অলপ ভোকো লাগিছে খাইছোঁ ৰাতিপুৱা খাইছোঁ যদিও অলপ ভোক লাগিছে এতিয়া বিশ্ব কিবা খাবি নেকি দিবই এয়া তো চাওঁ আমি কি আছে খাবলৈ। এই বস্তুটো মই বহুত দিনৰ পৰা দেখি আছোঁ দোকানবিলাকত গ'লে দেখি পাওঁ মানে কেক হয় নে কি হয় নাজানো বাট আজি ভাবিছোঁ ট্ৰাই কৰি চাম বুলি। এইটো কেক হয় ন? গাইজ এয়া এইটো লৈছোঁ ট্ৰাই কৰি চাম আজি আগত খোৱা নাই এইটো আৰু ইয়াত চাওক সি সৰু পোৱালি নিচিনা মিমি লৈছে খাবৰ কাৰণে। এয়া গাইজ আৰু অকণমান গ'লে আমি ফ্ৰেণ্ডৰ ঘৰ পাই যাম। এয়া দীপাংকৰ আহি আছে দীপাংকৰৰ দৰ্জা খুলিব দিয়া। দীপাংকৰ আহি আছে এইয়া দীপাংকৰ তো কেনেকা লাগিছে? তো গাইজ ইয়াতে এটা কেছ হৈছে বহুত ডাঙৰ কেছ হৈছে। কেছটো কি হৈছে মই চাবি সোমাইছিলোঁ ইয়াত চাবিটো অলপ কিবা যাদু টাইপ হৈ গ'ল ইয়াৰ পৰা গৈ ইয়াৰ পৰা गई डायरेक्ट यार पर ओलाई गल चाबी तो वो देखिए वो क्या कर रहा है अभी उसका इमरजेंसी हो गया था 1 नंबर पे तो अभी यूट्यूबर मुंडी घुरा के उधर खड़ा है अब घुरेगा इधर। आप लोग देखिए अच्छा करके ये रहा अपना प्रमित। চাওঁ অলপ ইফালে কিমান পোৱা? 10,000 10,000 পায় সেইকাৰণে বেণ্টেনৰ জাঙিয়া কিনিছে এইবাৰ। তো হেল্ল' গাইজ দেখিবলৈ পাইছে লগৰ ল'ৰা ঘৰত গ'লোঁ খোৱা বোৱা হ'ল। তাৰপিছত লগৰ ল'ৰাই ক'লে যে ইয়াত কিবা ৰজা দিনৰ বস্তু আছে বুলি বহুত পুৰণা বস্তু তো ভাবিলোঁ অলপ যাওঁ আপোনালোকক দেখাওঁ। তাৰপিছত আহিছোঁ এতিয়া। তো গাইজ ইয়াতে গোটেইখিনি জাননী দিয়া আছে আপোনালোকে এটা স্ক্ৰীনশ্বট মাৰি চাব পাৰে পঢ়ি চাব পাৰে। ইয়াতে গোটেইখিনি লিখা আছে ইয়াত কি আছে আৰু কি ভাই ইয়াতে গোটেই জংগল দেখোন। দীপাংকৰ এইটো এনে জাগাটো কি বুলি কয় এইটো? তোমাৰ তেজপুৰ তৰাজন কুমাৰ গাঁও ন আমাৰ। আপোনালোকে দেখিবলৈ পাইছে ইয়াতে ইমান গছ মানে গোটেই জংঘল একদম কাজিৰঙা নিচিনাই লাগিছে মোকতো।
অলপ ভয়ংকৰ ভয়ংকৰো লাগিছে। এই জংঘলবিলাক চালে অলপ ভয়ে লাগে। ৰাতিটো ইয়াত অহা নহ'ব বাৰু। গাইজ আপোনালোকে দেখিবলৈ পাইছে এই ঘৰটো বোলে ৰজা দিনত মানে আৰু ৰজা দিনত বুলি ক'লেতো গমেই পায় কিমান দিন আগৰ হ'ব। তো ৰজা দিনতে এইটো মানে নিৰ্মাণ কৰা হৈছিলে। এইটো আছিলে বোলে আগত পূৰা দীপাংকৰে কোৱা মতে এইটো ভাঙি গৈছে বোলে। তো আহক, ৰজাৰ দিনৰ ঘৰত চকী টকী নাই, ডানলপ চানলপ নাই যদিও ইয়াতে অলপ এনে বহি দিওঁ। অলপ বহিছোঁ, এইটো ৰজাৰ দিনৰ ঘৰত বহি। মোৰ ফ্ৰেণ্ডে কোৱা মতে এইখিনি জেগাত এটা গুফা আছিল বোলে। আজি কেইদিনমান আগতেও আছিলে গুফাটো। তো কিবা কাৰণত গুফাটো এতিয়া বৰ্তমান নাই, আমি দেখিবলৈ পোৱা নাই, পুত খাই গৈছে বোলে। তো সেইটো চাওক, ৰজা দিনৰ এইখিনি গোটেইখিনি ৰজা দিনৰ হয়। তাৰপিছত তো গাইজ ৰজা দিনৰ এই গোটেইখিনি জেগা আমি ঘূৰিলোঁ, গোটেইখিনি চালোঁ। আৰু এই গছটো আপোনালোকে দেখিব পাইছে, এই গছটো বোলে বহুত পুৰণা বোলে, বহুত পুৰণা। অ' মাই গড, কি ভিউ! আপোনালোকে ইয়াত আহিলে মানে ফিল কৰিব, ইমান ধুনীয়া মানে ইয়াতে ভিউটো। অ' মাই গড। ঘৰক এৰিলোঁ, এতিয়া আমি যাওঁ আগলৈ। ঠিক আছে, বাই বাই দীপংকৰ। ঠিক আছে, আকৌ লগ পাম ন? অ'কে, এতিয়া বিবয় ব'লা, বাই বাই। তো গাইজ আহি আমি একদম এটা অদ্ভুত গছ দেখিবলৈ পাইছোঁ। একদম গছেই দি কিনে এনেকৈ একদম ধুনীয়াকৈ গেট হৈ গৈছে, আপোনালোকে চাব পাৰে। এইটো কিবা শিৱ মন্দিৰ হয়, যে শিৱ শংকৰ। তো একদম মানে বহুতে অদ্ভুত লাগিছে, এনেকুৱা গছ মই আগে পিছে দেখা নাই। আপোনালোকে যদি দেখিছে কমেণ্ট কৰিব। একদম কি ধুনীয়াকৈ মানে একদম গেট, মানে একদম গেটেই হৈ গৈছে আৰু মানে গছেই দি কিনে গেট, মানে কিমান ভাল লাগিছে ইয়াতে। আৰু ইয়াতে যদি অলপ ডেক'ৰেশ্যন কৰি দিয়ে, লাইট চাইট যদি ডেক'ৰেশ্যন কৰি দিয়ে আৰু ভাল লাগিব। হেল্ল' গাইজ, তো ফাইনেলি একদম জোচ নোহোৱা হৈ গৈছে। ফাইনেলি আমি আজিৰ ব্লগটো বনাই কিনে আমি শেষ কৰি কিনে আমি আহি পাইছোঁ ঘৰ। এতিয়াও ঘৰ আহি পোৱা নাই আৰু অলপমান দূৰ আছে। তো বহুত ফান কৰিলোঁ, বহুত মস্তি কৰিলোঁ। আপোনালোকক ৰজাৰ দিনৰ বস্তুৰ পৰালৈ একদম পূৰা কি বুলি কয় অদ্ভুত গছ লগাই আপোনালোকক দেখালোঁ, আপোনালোকে চাবলৈ পালে। আৰু মোৰ ভিডিঅ'টো পূৰা চোৱাৰ কাৰণে বহুত থেংক ইউ। আৰু এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয় যিহেতু, তো আপোনালোকে ব্লগিং উইথ প্ৰমিত চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু ভিডিঅ'টো কেনেকৈ লাগিছে কমেণ্ট কৰিব। জয় আই অসম।